হে গাইজ, আজি মই গৈ আছোঁ বঙাইগাঁৱৰ নাককাটি শৃংগত আৰু মোৰ লগত আছে দুজন বন্ধু আৰু এজন থাকিব গাইড। এতিয়া আমি বঙাইগাঁও সোমাইছোঁহে আৰু গাঁৱৰ মাজে মাজে যাই আছোঁ, পাম আৰু অলপ দেৰিকৈ। কিন্তু এই পাহাৰবোৰ দেখিছে নহয়, এই পাহাৰবোৰ চাই আছোঁ কোনটো বা নাককাটি শৃংগ ইয়াৰে। কি কৈছিল তোক নাম? দেৱাংগাঁও বুজি পাইছোঁ এখন। দেৱাংগাঁও নে ঢলাগাঁও নে কি? এতিয়া প্ৰব্লেম হ'ল কি, গাইডজনৰ যিটো গাঁৱৰ নামটোৱে পাহৰি থাকিলোঁ। এতিয়া ফোনো নালাগে ইয়াতে, চ' যাই আছোঁ, চাওঁ কি হয়। ফাইনেলি ফোনত নেটৱৰ্ক আহিল আৰু দাদাজনক ফোন কৰি লগ পালোঁ। এতিয়া চাৰিওজনে যাম নাককাটি শৃংগলৈ। কিন্তু যোৱাৰ আগত ইয়াত পালোঁ এখন দলং আৰু দলংখন অৱস্থা একেবাৰে বেয়া দলংখনৰ। এতিয়া বাইক নিব মোৰ আগৰজনে ভয় কৰিছে, চ' দাদাজনে পাৰ কৰাই দিলে। আৰু এয়া ফাইনেলি আমি নাককাটি হিল পাই গ'লোঁ। এইখন গেট দেখিছে, এইয়া নাককাটি হিল। এতিয়া বাইক চাইক থৈ পূৰা খোজকাঢ়িব ষ্টাৰ্ট কৰিছোঁ। ইয়াত হাল বাই আছিল আৰু মই তেতিয়া কৈছিলোঁ আমাৰ লগত এজন গাইড যাব, কিন্তু এজন নহয় দুজন যাব। আৰু ইয়াৰে এটা হৈছে এই কুকুৰটো। দাদাজন একেবাৰে আগত যায় জংঘল কাটি কাটি, আৰু এই আমাৰ ছেকেণ্ড গাইডজন যায় পিছে পিছে। চ' যোনজন মানে পিছত থাকে, আমাৰ তিনিজনৰ ভিতৰত যিজন পাছত থাকে তাৰ পাছে পাছে আহি থাকে। এটা নিজৰা পালোঁ এতিয়া, নিজৰাটো বাৰু ভালেই লাগিল, কিন্তু আমাৰ মাজত আহিল এতিয়া এটা ডাঙৰ প্ৰত্যাহ্বান, আৰু সেইটো হৈছে জোক। এতিয়া বাৰিষাৰ বতৰ, সেইকাৰণে জোকটো বহুত বেছি হয়। আৰু এতিয়া আমি গোটেইবিলাকে কি কৰিম, হাফ পেণ্ট পিন্ধি ল'ম, লং পেণ্টবিলাক খুলি ল'ব লাগিব, নহ'লে জোক ভিতৰেৰে সোমাই যায়। মাজতে আমি চাংঘৰ এটাত জিৰালোঁ আৰু সেইখিনি পিছত দেখাম। এয়া আমি বহু দূৰ আহিলোঁ, অলমষ্ট পাব ধৰিছোঁ, একেবাৰে ষ্টেমিনা নাই। আমি খোৱা বস্তুবোৰো তাতে মাজতে এৰি থৈ আহিলোঁ। মাজতে এটা চাংঘৰ আছিল, তাতে আমি কল খালোঁ, বিস্কুট খালোঁ, আৰু আগতে বেগটো ওজন হোৱাৰ কাৰণে 3টা বেগৰ এটা বেগ থৈ আহিলোঁ, আৰু তাতে খোৱা বস্তুবিলাক আছিল, চব এৰি আহিলোঁ। এতিয়া জোক, ইয়াত বহুত জোক আছে, একেবাৰে ইচ্ছা নাই আৰু ওপৰত যাব, কিন্তু তথাপি বহুত আশা কৰি আহিছিলোঁ, আৰু সেইকাৰণে আমি হাৰ নামানো, যাই থাকিম। চাওক জোক, এইটো জোক, বহুত জোক আছে ইয়াত। হজদা জোচ নো ছাৰ, হে যাব লাগিব, বহুত দূৰ আছে আৰু অলপ শক্তি দিয়া গড। যাব লাগিব আৰু বহুত দূৰ আছে, বহুত দূৰ। এয়া গ্ৰীণলেণ্ডত আছোঁ আমি। নাক কাটি আমি নাক বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে নাক ক'ত মূৰে বিচাৰি পোৱা নাই। ফাইনেলি আমি আহি পালোঁ ডেষ্টিনেশ্যন, নাককাটি শৃংগ। And we have reached, and it is the most difficult task to climb a mountain. And salute যোনে এইবিলাক এভাৰেষ্ট শৃংগ যোনে বাৰে বাৰে গৈছে। ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত, ভবা নাছিলোঁ ইমান টান হ'ব বুলি, চবেই কৈ আছিল, কিন্তু আহি গম পালোঁ বাপৰে, যিবিলাক আহিছে ইয়াত আগত চেলুট। এয়া আমাৰ চতে উস্তাদ, দুইবাৰ আমাৰ টীমৰ চবতকৈ সৰু। দুইবাৰ আহিছে, দুইবাৰ না? চাই লওক ভিউ, কি ধুনীয়া ভিউ। এয়া বঙাইগাঁৱৰ নাককাটি শৃংগ, একেবাৰে শৃংগত আছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। আমাৰ অসমতো কি ধুনীয়া ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছে, এয়া এটা উদাহৰণ তাৰে। এয়া কোনো মানালী নহয়, এয়া আমাৰ নৰ্থ ইষ্ট অসমৰে, তাকো লোৱাৰ আছাম।
পাৰিলে একবাৰ আহক ইয়াত, এবাৰ আহি যাওক ইয়াত। কিন্তু এটা ৰিকুৱেষ্ট, বাৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ, বাৰিষা নাহিব ইয়াত। স্পেচিয়েলি জোক, নানান ৰকমৰ জোক পাব ইয়াত, নীলা, সেউজীয়া, ৰঙা, কলা, পাখৰা, বহুত জোক আছে ইয়াত। সৰু আছে, ডাঙৰ আছে, লেণ্ডা জোক, চীনা জোক, চ' যিমান আছে জোক, যদি এইবিলাক চাব মন আছে বাৰিষা আহক। মই এইবাৰ কাণত ধৰিছোঁ, নেক্সট টাইম আহিলে বাৰিষা নাহোঁ আৰু। আমি তিনিজন, লগতে এজন গাইড আহিছে, গাইডজন ইয়াৰে হয়। যদি কোনোবাই বিচাৰে ইয়াত আহিলে মই কণ্টেক্ট নাম্বাৰ দিব পাৰিম। আৰু মোৰ লগত যিজন আহিছে আপোনালোক দেখাই দিছোঁ, সি এতিয়া ছায়াত লুকাই আছে, দেখাই দিছোঁ। এইটো চাব পাৰে, ইমান ডেঞ্জাৰ জেগা তথাপি আহিছে, না জোক না মহ, একো হ'লে ভয় নাই। কুকুৰ প্ৰভু ভক্ত বুলি এনেই নকওঁ। এয়া চাওক, এই ইয়া একেবাৰে ওপৰত। এতিয়া ইয়াত ৰ'দ পৰি আছে, সেইকাৰণে ই অলপ ছায়াত জিৰাইছে মানে। আৰু ই যিমানটা আমি জলাশয় পাইছোঁ বা নিজৰা পাইছোঁ, চবতে গা ধুই আহিছে, চবতে গা ধুইছে। আৰু একেবাৰে লাষ্টত আহে, একেবাৰে লাষ্টত। আপোনালোকে ইয়ালৈ এবাৰ আহক আৰু ইয়াৰ প্ৰাকৃতিক দৃশ্যটো উপভোগ কৰক। বঙাইগাঁৱৰ পৰা বেছি দূৰ নহয়, আমি ঘৰৰ পৰা আহিছোঁ, ৰাতিপুৱা ওলাইছিলোঁ আৰু তলৰ পৰা ওপৰলৈকে উঠোঁতে অলমষ্ট 1.5 ঘণ্টামান লাগে। আমি মাজতে তাত ৰৈ কিবা কিবি খালোঁ, গা ধুলোঁ, চ' আমাৰ 2 ঘণ্টা 10 মিনিটত একেবাৰে টপ ওপৰ পাইছোঁ। চ' এই দৃশ্যটো চাওক একেবাৰে ওপৰৰ পৰা। এয়া চাওক বেচেৰাক জোকে খাই অৱস্থা, তথাপিতো ইমান দূৰক লগি মোৰ চেলুট দে, বঢ়িয়া। প্ৰভু ভক্ত ইয়াকে মেইন মোৰ সেই লাগছে। আমিতো মানুহ, ই জীৱ, আমিও জীৱ বাৰু। এতিয়া আমি নামি আছোঁ, বহুত পিছল হয়। সেইফালে নিজৰা আছে, পূৰা পানী, শব্দ, আৰু ইফালে জোক। অলপ ৰ'দটো দিয়াৰ কাৰণে জোকটো কমিল বাৰু। এতিয়া নামি আছোঁ আৰু আমি অতি সোনকালে। এটা কেম্প আছে, কেম্প মানে এটা ঘৰ আছে আৰু ইয়াত ৰখিব পাৰি আধাতে। চ' সেইটো পাম আৰু তাৰপিছত আৰু অলপ যাব লাগিব। আৰু এনেকৈ আহি আমি ইয়াত এনেকৈ শিল পালে ইয়াত ৰখি দিওঁ জোক চাবৰ কাৰণে, জোক আছেনে নাই। আৰু যদি জোক নাথাকে তেতিয়া আৰু যাওঁ, আৰু এনেকুৱা শিল এটাত ৰখি দিওঁ। চ' এনেকৈ আহিছোঁ আৰু। বকেদি নাচবি। এয়া আমি কেম্প আহি পালোঁ। এইটো এটা ঘৰ আছে ইয়াতে আমি জিৰাম এতিয়া অলপ টাইম। আৰু এই তাতে নিজৰা আছে, ইয়াতে গা ধুম এতিয়া ইয়াত অলপ, ইয়াত গা ধুম। চ' এইখিনি জেগা ধুনীয়া লাগে। আমি তাতে উঠিছিলোঁ একেবাৰে এই ওপৰত। আৰু আমাৰ যিটো ভয় আছিল সেইটোৱে হ'ল, ফাইনেলি বৰষুণ আহিল। আমি আহি মাছমান পালোঁ, মানে এই কেম্প এটা পালোঁ, যিটো কেম্প আছে। চ' কেম্পটোৰ পৰা এতিয়া ওলাইছোঁ, পাছে বৰষুণ আহিছে, এতিয়া জোক বেছিকৈ ওলাব। আৰু সেইকাৰণে বৰষুণ আহি থাকোঁতে আমি ওলালোঁ। যদি বৰষুণ কমপ্লিট কমি যায় জোক বেছি হ'ব। এতিয়া মানে ফটাফট যাব লাগে আৰু তল পাব লাগে, নহ'লে চেচ বেয়া জোক। দৌৰি আছোঁ পূৰা। আৰু ফাইনেলি আমি ভৈয়াম আহি পালোঁ। বহুত ভাগৰ লাগিছে, ভালো লাগিছে। একেবাৰে ওপৰত উঠিছিলোঁ, মই ভিউটো দেখাই আছোঁ। আমি সেইটো ভিউত উঠিছিলোঁ, এইটো শিল দেখিছেনে? চ' তাত উঠিছিলোঁ। এতিয়া ফাইনেলি আমি ভৈয়াম পালোঁ, কি কয় এখন দলং, কিন্তু আমি পানীৰে পাৰ হ'ম। এই দলংখন নামত আছে।
ফটো উঠাৰ কাৰণে উপযোগী বহি উঠিব পাৰে থিয় দি উঠিব পাৰে আমি ইয়াক বিদায় জনাম ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিল যাত্ৰা আহি আৰু ইয়াতে শেষ যাত্ৰা এতিয়া আমি বাইক লৈ কেনে ইয়াতে খানা পিনা খাম তাৰপিছত ঘৰলৈ যাম আৰু আপোনালোকে যদি আহিব খোজে ইয়াতে তেতিয়া এই দাদাজনক লগ কৰিব পাৰে মই নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত আৰু তেখেতে খোৱা বোৱা ব্যৱস্থা কৰি দিব আৰু লাগিলে কেম্পৰ ব্যৱস্থাও কৰে খৰালি কালত যদি আহে তাত থাকিব পাৰিব